জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কেতিয়া হৈছিল 1903 17 জুনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃ-মাতৃ কোন পিতৃ পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী আগৰৱালা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাই কিমান চনত জয়মতী নিৰ্মাণ কৰিছিল 1935ত জয়মতীৰ নিৰ্মাতা কোন আছিল জ্যোতিপ্ৰসাদ আগৰৱালা আগৰৱালাদেৱে কথাছবি পৰিচালনা আৰু প্ৰযোজনাৰ প্ৰশিক্ষণ ক'ত লৈছিল জাৰ্মানীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পত্নীৰ নাম কি আছিল দেৱযানী ভূঞা জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন বোলছবি কি ইন্দ্ৰমালতী ইন্দ্ৰমালতী কিমান চনত নিৰ্মাণ কৰা হৈছিল 1939ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ উপন্যাসখনৰ নাম কি আমাৰ গাঁও জ্যোতিপ্ৰসাদ আগৰৱালাৰ উল্লেখযোগ্য শিশু কবিতাটো কি কম্পুৰ সপোন জ্যোতিপ্ৰসাদৰ দ্বাৰা ৰচিত গীতসমূহক কি বোলে জ্যোতি সংগীত বোলে (1933) জ্যোতিপ্ৰসাদে ভোলাগুৰিত প্ৰতিষ্ঠা কৰা ষ্টুডিঅ'টোৰ নাম কি আছিল চিত্ৰবন ষ্টুডিঅ' জয়মতী বোলছবিত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল আইদেউ সন্দিকৈয়ে জ্যোতিপ্ৰসাদ আগৰৱালাই কেতিয়া কাৰাবাস খাটিছিল 1932ত কিমান চনত কোনে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত স্মৃতি ৰক্ষামূলক ডাকটিকট মুকলি কৰিছিল 2004ত ভাৰত চৰকাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকসমূহ হৈছে সম্পূৰ্ণ নাটকেইখনৰ নাম হ'ল শোণিত কুঁৱৰী কাৰেঙৰ লিগিৰি লভিতা ৰূপালীম নিমাতী কন্যা আৰু খনিকৰ আৰু অসম্পূৰ্ণ হ'ল কনকলতা কুশল কোঁৱৰ আৰু সোণপখিলী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু কেতিয়া হৈছিল 1951ৰ 17 জানুৱাৰী 17 জানুৱাৰী কি দিৱস হিচাপে পালন কৰা হয় শিল্পী দিৱস হিচাপে ধন্যবাদ দৰ্শকসকল ভিডিঅ'টো কেনেকুৱা পালে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব আৰু লগতে আপুনি আমাৰ হোৱাটছএপ গ্ৰুপতো আহিব পাৰে ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংক দি দিয়া হৈছে ধন্যবাদ